28 ফেব্ৰুৱাৰীত লাখ মানুহে একাউণ্টত লাভ কৰিব পাৰিব চৰকাৰী টয়লেটৰ 9000 টকা প্ৰথম কিস্তি তাৰ মাজত আপুনি এজন হ'ব পাৰে যদি আপুনি চৰকাৰী টয়লেট অনলাইন বা অফলাইন আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ এতিয়া আপুনি চৰকাৰী টয়লেটৰ টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আৰু কোন সকলে এই টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব কোনে একাউণ্টত লাভ নকৰিব আৰু কাক ভেৰিফিকেশ্যন কৰিব লাগিব আৰু আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব নে নাই গোটেইখিনি ইনফৰমেশ্যন মই আপোনাক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট আপুনি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত আপুনি লিখিব SBM এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপোনাৰ সন্মুখত চৰকাৰী টয়লেটৰ অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এতিয়া আপুনি প্ৰথমতে চাব পাৰিব ইয়াত দি আছে ত্ৰিৰান ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে সিটিজেন কৰ্নাৰ ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHL ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল ফোন নাম্বাৰটো এন্টাৰ কৰিব আপুনি যেটো মোবাইল ফোন নাম্বাৰ দি চৰকাৰী টয়লেটখন আবেদন কৰিছিল সেই মোবাইল ফোন নাম্বাৰটো ইয়াত এন্টাৰ কৰি আপুনি গেট OTP ক্লিক কৰিব পাছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব সেইটো ইয়াত এন্টাৰ কৰিব পাছত এই সিকিউৰিটি কোডটো আপুনি ইয়াত ফিল কৰি আপুনি সাইন ইনত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব ইয়াত আপোনাৰ প্ৰফাইলটো প্ৰথমতে আপুনি চেক কৰি ল'ব এক্টিভ আছে নে ডিএক্টিভ আছে বা ৰিজাল্ট আছে নেকি ইয়াত আপুনি প্ৰথমতে আপোনাৰ প্ৰফাইলটো চেক কৰি ল'ব তাৰ পিছত আপুনি তলত আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰী আপুনি টয়লেটখন অকল আবেদন কৰি অপেক্ষা থাকিলে নহব আপুনি টয়লেটখন আবেদন কৰাৰ পাছত টকাখিনি লাভ কৰিব নে নাই সেই বিষয়ে ইয়াত দি আছে যে আপুনি এই টয়লেটখনৰ বাবে যোগ্যতা নেকি যদি আপুনি ইয়াৰ বাবে যোগ্যতা হয় তেন্তে আপুনি এই টয়লেটখনৰ টকাখিনি ডাইৰেক্টলি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আৰু যদি আপুনি ইয়াৰ বাবে যোগ্য নহয় তেন্তে আপুনি টকাখিনি লাভ নকৰিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ত্ৰিলান ইয়াত আপুনি ক্লিক কৰিব ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব মই এই মোবাইল ফোন নাম্বাৰৰ জৰিয়তে 3খন টয়লেটৰ বাবে আবেদন কৰিছিলো কিন্তু ইয়াৰ মাজত এখন মাত্ৰ আপলোড হৈছে আৰু দুখন এতিয়ালৈকে আপলোড হোৱা নাই তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে ট্ৰেক ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব আপুনি কেনেকৈ চৰকাৰী টয়লেটখন আপলোড কৰিব পাৰিব সেই প্ৰচেছখিনি মই আপোনাক নেক্সট ভিডিঅ'টো দেখুৱাম যে মোৰ এখন কেনেকৈ আপলোড হৈছে সেই বিষয়ে যদি আপোনালোকৰ ভিডিঅ' লাগে তেন্তে আপোনালোকে নিশ্চয় কমেণ্টত জনাব মই নেক্সট ভিডিঅ'টোত আপোনাক দেখুৱাম যে আপুনি কেনেকৈ এনে ধৰণৰ আপলোড কৰিব পাৰিব ট্ৰেক ষ্টেটাছত ক্লিক কৰাৰ পাছত আগলৈ প্ৰচেছ যিখিনি আছে কেনেকৈ আপলোড হৈছে এই ফৰ্মখন আৰু এই ফৰ্মখন মই কেনেকৈ আপলোড কৰিছিলোঁ গোটেইখিনি প্ৰচেছ মই আপোনাক নেক্সট ভিডিঅ'টোত দেখুৱাম আৰু চৰকাৰী টয়লেট যদি আপুনি 23 বৰ্ষত আবেদন কৰিছিল আৰু আপোনাৰ ভেৰিফিকেশ্যনটো কমপ্লিট হৈ গৈছে তেন্তে আপুনি চৰকাৰী টয়লেটৰ টকাখিনি ডাইৰেক্টলি আপুনি একাউণ্টত লাভ কৰিব পাৰিব আপোনাক একো কৰিব নালাগে আৰু যদি আপোনাৰ প্ৰথম অপশ্যন থাকি গৈছে আৰু এতিয়ালৈকে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পৰা নাই তেন্তে আপোনাক ভেৰিফিকেশ্যন কৰিব লাগিব আৰু সেইখিনি আপুনি কেনেকৈ কৰিব পাৰিব সেই বিষয়ে যদি আপোনাৰ ভিডিঅ' লাগে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব মই নেক্সট ভিডিঅ'টোত আপোনাক দেখুৱাম যে আপুনি কেনেকৈ চৰকাৰী টয়লেটখন ভেৰিফিকেশ্যন কৰিব পাৰিব সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব